নমস্কাৰ, মই কাশ্যপৰাজ শইকীয়া। ঈশ্বৰ বিশ্বাসৰ ওপৰত মই লিখা কিছু কথা কবিতাৰ আকাৰেৰে প্ৰকাশ কৰিব বিচাৰিছোঁ। ঈশ্বৰ, দয়াৰ সাগৰ, প্ৰেমৰ সাগৰ, আনন্দৰ সাগৰ, তিনিটা সত্তাৰে বিভূষিত এক সুকীয়া অস্তিত্ব। ঈশ্বৰ, 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 তুমি ক'ত আছা? ক'ত আছা ঈশ্বৰ? ঈশ্বৰ, তুমি হৃদয়ৰ দুৱাৰ দলিত যেন থিয় হৈ আছা নিশব্দে নীৰৱে। আৱেগৰ ধ্বনিয়ে যেতিয়া মোৰ মনৰ কোঠালিত উচ্ছৃংখলতাৰ সৃষ্টি কৰে, তেতিয়া তুমিয়েই যেন সহায়ৰ হাত আগবঢ়োৱা। তুমিয়েই মোৰ বিশ্বাস, তুমিয়েই মোৰ আশ্বাস। সময়ে সময়ে বাৰু আৱেগবোৰে সপোনবোৰক কিয় বাধাপ্ৰাপ্ত কৰে? আৱেগবোৰ সঁচাকৈ বৰ নিষ্ঠুৰ। অস্থিৰ আৱেগবোৰ বাৰু কিয় সঘনে সলনি হয় মনৰ মাজত? কোলাহলপূৰ্ণ আৱেগবোৰ ভেদ কৰি কেনেকৈ বাৰু আগবাঢ়ি যাব পাৰি জীৱনৰ ঊৰ্ধ্বতম শিখৰলৈ? কিয় বাৰু জীৱনটো ইমান জটিল? পৃথিৱীৰ ৰহস্যৰাজি বুজ লোৱাটো যেন ক্ৰমশ জটিল হৈ পৰিছে। ঈশ্বৰ, তুমিয়ে মোৰ একমাত্ৰ বিশ্বাস, তুমিয়ে মোৰ একমাত্ৰ সহায়। ধন্যবাদ। নমস্কাৰ।